তো hey guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আকৌ মই হেকৰা আপোনালোকৰ মাজত আপোনাৰ এটা নতুন ভিডিঅ' লৈছো। আশা কৰোঁ আপোনালোকে মোৰ এই নতুন ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আছো ঘৰত আৰু আজি মোৰ আব্বাৰ বাৰ্থডে। বাট আমি বাৰ্থডে সেলিব্ৰেশন নকৰোঁ কাৰণ আমাৰ আব্বাই বাৰ্থডে সেলিব্ৰেশন কৰাটো ভাল নাপায় আৰু আব্বাৰ এইটো 60th বাৰ্থডে মানে 60 বছৰ হ'ল তেওঁৰ। আপোনালোকেও প্ৰে কৰিব যাতে মে গড গিভ হিম গুড হেল্থ ষ্ট্ৰেংথ। যিহেতু আব্বাই বাৰ্থডে সেলিব্ৰেশন নকৰে সব বিশেষ একো নাই। আব্বাৰ কাৰণে কলম কিনিছিলোঁ, এয়া এইটো আপোনালোকে চাব পাৰে। ছোটা চা টফা আব্বাৰ কাৰণে। মই আপোনালোকক খুলি কিনে দেখাম পেনটো। Here the box. আৰু কলমটো কেনে লাগিছে আপোনালোকে জনাব, মোৰ ভাল লাগিলে। যেহেতু আব্বা টিচাৰ হয় আৰু আব্বা কি দিম কলমে দিম বুলি ভাবিলোঁ, চ' মই কলমে আনিলোঁ। আৰু এতিয়া মানে আমাৰ বাইতাক শিকাই আছে গাড়ী চলোৱা কাকায়ে, খুৰীমাহঁতৰ কাকাই। দেখিছেনে তাইক এখন গাড়ীতহে সেই জেগাতে আছে তেতিয়াৰ পৰা, আহিব হোৱাই নাই। দে অ'ৰে চলাইছ দে নাই নৰে তাই, কাম নাই তোৰ। আৰু এতিয়া কাকাই যায়, কাকাই নগৰত কাম কৰে, চ' কাকাই নগৰত যাব এতিয়া। বাই বাই। আৰু ইয়াত দিল্লী চকলেট মোৰ বহুত ফেভৰেট। পেকেট খোল সমান ভাগ কৰ। আৰু এই চাচোন বেলেগ চাই নাথাকে, অকল বিগ বছৰ পৰা চাই থাকে, পাগলা আহিছে। ময়ো চাওঁ কিন্তু ইমান নহয় আৰু, অকল মই পিছত কেইটাই চাওঁ। মোক অলপ বেছিকৈ দিবি। কোনখিনি বেছি চাবা এনেকৈ থৈ দিছোন, থচোন থ। এইখিনি মোৰ, এইখিনি থ। খাই চাওঁ নাইচ। কেনেকুৱা লাগিলে? এয়া হৈছে বিফ ফ্ৰাইড ৰাইচ এণ্ড এয়া চিকেন ফ্ৰাইড ৰাইচ এণ্ড এয়া বিফ কুফটা। এটাই দিছে, এটাই অৰ্ডাৰ দিছিলোঁ, এটা অৰ্ডাৰ দিছিলে চিকেন ফ্ৰাইড ৰাইচ। আৰু এয়া বিফ ফ্ৰাইড ৰাইচ পাৰ্টিৰ কাৰণে। And here beef kofta. আৰু এতিয়া মামাই নাৰিকল পাৰি আছে আমাৰ নাৰিকল গছৰ পৰা, কাৰণ আম্মাই পিঠা বনাব, নাৰিকল পিঠা মানে হাপুনীয়া পিঠা বুলি কয় চাগে। চ' পাৰিম, মই কেনেকৈ বনাই আপোনাক দেখাই দিম হা। আৰু এয়া মামাই নাৰিকলৰ বাকলিটো চেলাই আছে। আৰু এয়া নাৰিকলখিনি ফাৰ্ষ্ট ৰুকি লৈছে, ৰুকাৰ পিছত এতিয়া ভাজি আছে।
আৰু বাইদেউ এতিয়া যাব ওলালে। অ'কে বাই বাই।